Hello everyone and welcome back to my channel. So guys, আজিৰ আমাৰ আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ফালৰ পৰা। আপোনালোকে হয়তো সকলোৱে গম পাইছে যে অসম চৰকাৰে অসম আৰক্ষী আৰু টেটত বহু হাজাৰ নিযুক্তি দিছে আৰু আজি তেওঁলোকে এপইন্টমেন্ট লেটাৰো লাভ কৰিব। গতিকে আজি যি সকলে এপইন্টমেন্ট লেটাৰ লাভ কৰিব মোৰ ফালৰ পৰা তেওঁলোক সকলোলৈকে কৰ্মজীৱনৰ বহুতো শুভকামনা জনাইছো। আৰু এতিয়া কথাটো হ'ল যে এই যে নিযুক্তি দিছে সেই কথাটোত ডিম্পু বৰুৱাই এগ্ৰি কৰা নাই। গতিকে ডিম্পু বৰুৱাই কিয় ভাল পোৱা নাই চাকৰি দিয়াটো সেয়া তেওঁ এটা ফেচবুক পোষ্টৰ জৰিয়তে লিখিছে। গতিকে সেই ফেচবুক পোষ্টটো মই আপোনালোকক পঢ়ি শুনাই দিছোঁ। ডিম্পু বৰুৱাই লিখিছে চৰকাৰী চাকৰি দিছে ভাল লাগিছে, পিছে দৰমহাটো বস্তুৰ দাম বঢ়াই বা টেক্সৰ পইচাৰে দিব চৰকাৰে। তাৰ লগতে যদি ভাল ভাল ডাঙৰ কোম্পানী দুটামান অসমত চৰকাৰে লৈ আহে লাখ লাখ ল'ৰা ছোৱালী সোমাই দিলে হয়। বেয়া নাপাব, মনৰ ভাৱ কৈছোঁ। বাহিৰৰ পৰা পইচা কেনেকৈ আনিব পাৰি না আমাৰ মানুহে ভাবে না চৰকাৰে। ঘৰৰ পইচা ঘৰত ঘূৰাই থাকি ভাল পায় আৰু আজি চীন দেশে যদি চৰকাৰী চাকৰি দিলে হয় সকলোকে ইণ্ডাষ্ট্ৰীত গুৰুত্ব নিদি তেওঁলোকৰ দেশ আজিৰ অৱস্থাত থাকিলহেঁতেন নে? চৰকাৰী চাকৰিয়ালৰ পইচা আমি সকলোৱে দি আছোঁ টেক্স সপা দি কাৰণ আমি সকলোৱে চৰকাৰ বাপাহাৰে। গতিকে এফালৰ পৰা চাবলৈ গ'লে মই ভাবোঁ ডিম্পু বৰুৱাই ঠিক কথাই কৈছে। কিন্তু যিসকল ফাইনেন্সিয়েলি ষ্টেবল নহয় তেওঁলোকৰ কাৰণে, অকল তেওঁলোকৰ কাৰণেই বুলি নহয়, সকলোকেই এটা চাকৰিৰ খুবেই প্ৰয়োজন। কিন্তু ডিম্পু বৰুৱাই কোৱা কথা এইটো সত্য যে যদিহে ইণ্ডাষ্ট্ৰী খুলিলেহেঁতেন তেনেহ'লে আৰু নিবনুৱা সংখ্যা অসমত কমিলহেঁতেন। আপোনালোকে বাৰু এই বিষয়ে কি ভাবে মোক তলত কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু আগলৈও ছ'চিয়েল মিডিয়া আৰু ইউটিউব কমিউনিটিৰ সৈতে যদি আপডেটেড হৈ থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ৰাখিব। থেংক ইউ।